হে দোস্ত, আজি আপোনালোকক এটা বস্তু দেখুৱাম। মানে আজি অদ্ভুত, মানে কোৱাৰ ভাষা নাই। আজি দেখুৱাম ডাইৰেক্ট আপোনালোকক। তো ইমান ডাঙৰ সাপ মানে এটা মানে মাৰা হৈছে। মানে এটা আপোনাৰ বৰপেটা ৰোডৰ মানে ঘটনাটো। এটা আপোনালোকক দেখুৱাম কিমান ডাঙৰ হ'ব। মোটামুটি 5 ফুট পাৰ হ'ব। মানে ইমান ডাঙৰ সাপ আপুনি জীৱনত কিজানি দেখাই নাই। এনেকুৱা ডাঙৰ সাপ ডাইৰেক্ট নিজ চকুৰে নিজৰ আগত দেখাই নাই কিজানি। একচুৱেলি সঁচা কথা কৈছোঁ, মই নিজেও দেখা নাছিলোঁ আজিলৈকে ইমান ডাঙৰ সাপ, ইমান মানে জবৰদস্ত এখন সাপ। মানে আজি মই ফাৰ্ষ্ট চালোঁ। মানে দেখুৱাম আজি আপোনালোকক। ৰ'ব চাওক। চাইছে দোস্ত, এইটোৱে সাপ হয়। এইটো চাওক কিমান ডাঙৰ হয়। এইটো মোবাইলত মানে সৰু সৰু দেখাইছে, কিন্তু একচুৱেলি এইটো 5 ফুটতকৈ অধিক ডাঙৰ হয়। মানে কিমান ডাঙৰ সেইটো আপোনালোকে ধাৰণা কৰি লওক এটা। মানে ইমানখিনি ডাঙৰ সাপ মই একচুৱেলি দেখা নাছিলোঁ। এইটো মোৰ লাইফত, মানে মোৰ যিখিনি বয়স হৈছে এইখিনি বয়সত মই দেখা পালোঁ এইটো। এতিয়া মানে এইটো লৈ যাই আছে মানে গাঁঠি থ'ব ক'ৰবাত। তো সিহঁতৰ কাম সিহঁতে কৰক নে কি। যদি মোৰ ভিডিঅ' ভাল লাগে, যদি আপোনাৰ কিবা মনত হয় যে এইটো ছাবস্ক্ৰাইব কৰোঁ, তো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো এইটোৱে মোৰ আশা, আপোনালোকৰ ওচৰত ছাপোৰ্ট পাম। চ' থেংক ইউ।